Hello everyone. Hi everyone. আজি আমি গুৱাহাটী উজানবজাৰত থকা চত্ৰকাৰ দেৱালয় আহিছোঁ। এটা এটা হিষ্ট্ৰিকেল জেগা হয়। আহোমৰ লাষ্টৰ ফালৰ ৰজা কমলেশ্বৰ সিংহৰ দিনত কলীয়া ভোমোৰা বৰফুকনে এই মন্দিৰটো নিৰ্মাণ কৰিছিল। এইটো ইয়াৰ এন্ট্ৰেন্স হয়। আমাৰ পিছলে ইয়াৰ এন্ট্ৰেন্স আছে। আমি আৰু অকণ ভিতৰত গৈ আপোনালোকক দেখাই আছোঁ। এয়া হৈছে চত্ৰকাৰ মন্দিৰৰ ভিতৰ ভাগ। ভিতৰ ভাগটো ইয়াতে তিনিটা মন্দিৰ আছে। আমি আপোনালোকক গোটেই তিনিটা মন্দিৰ দেখাই আছোঁ এতিয়া। চত্ৰকাৰ দেৱালয়ত আমাৰ ইয়াতে তিনিটা মন্দিৰ আছে। এটা শিৱ মন্দিৰ, এটা বিষ্ণু মন্দিৰ, এটা মংগলা চণ্ডী মন্দিৰ বা দুৰ্গা মন্দিৰ। এইফালে যিটো আছে এইটো হ'ল শিৱ মন্দিৰ। এইটো শিৱ মন্দিৰ, শিৱলিংগ অংকন কৰা হৈছে। মাজৰটো হ'ল বিষ্ণু মন্দিৰ। ইয়াতে এটা বংশী গোপাল কৃষ্ণৰ এটা বৰ ধুনীয়া মূৰ্তি বনোৱা হৈ আছে। দৰ্জাখন বৰ বন্ধ আছে, আপোনালোকক দেখাম পিছত। আৰু এইফালে যিটো চবচে ডাঙৰ মন্দিৰ, হয় সেইটো হ'ল দুৰ্গা মাৰ মন্দিৰ। এইটোৱে চবচে ডাঙৰ মন্দিৰ হয়। হৈ আছে। এওঁলোকে মন্দিৰৰ পূজাৰী খুদুণ্ডে কৈছে যে এইটো হৰদত্ত বীৰদত্ত উত্তৰ গুৱাহাটীৰ ফালে আছিলে। তেওঁলোক দুজনৰ হাতত মূৰ্তি আছিল। আৰু মই হিষ্ট্ৰী মতে দুইজনৰ আহোম ৰজাৰ লগত কিবা কাৰণে যুদ্ধ লাগিল। দুইজন যুদ্ধত নিহত হ'ল। আৰু তাৰ পৰা আহোমৰ বৰফুকনে মূৰ্তিকেইটা আনি পেলাই মংগলা চণ্ডী দুৰ্গা মূৰ্তিকেইটা আনি ইয়াতে স্থাপন কৰিলে বুলি এই মন্দিৰটোতে। আৰু তেওঁলোকে এই মন্দিৰটো নিৰ্মাণ কৰিলে। এইটো 1795 পৰা 1810 মানৰ ভিতৰত বনোৱা মন্দিৰ হয়। চ' কলীয়া ভোমোৰা বৰফুকন সেইজন বৰফুকন যাৰ নামত তেজপুৰত ব্ৰহ্মপুত্ৰ ব্ৰীজখন আছে। তেখেতৰ দিনতে বনোৱা এই মন্দিৰ হয়। বাকী ইয়াতে ভাল লাগিছে। আৰু এইফালে বহুত ধুনীয়া আৰ্কিটেকচাৰ এটা আছে, দেখাইছোঁ ৰ'ব। আৰু এইখিনি ধুনীয়াকৈ ড্ৰাইগ্ৰাম কৰিছে। সূৰ্য, মৃত্যুঞ্জয় কবচ, ধুনীয়া সুন্দৰ আৰ্কিটেকচাৰ এইখিনি কৰিছে। ইয়াত চাগে পূজা পাঠ বা যজ্ঞ আদি হয়। সঁচাকৈ বহুত ভাল লাগিলে। আপোনালোকে আহিব, এইবোৰ অসমৰ হিষ্ট্ৰিকেল জেগাবোৰ অকণ ভিজিট কৰিব আৰু মানুহবিলাকক ক'ব, তেতিয়া আহি ভাল পাব মানুহবিলাকে। বাকী সকলোকে হেপী উইকেণ্ড, হেপী ছানডে।